আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে প্ৰথম অসম সাহিত্য সভাৰ সভাপতি কোন আছিল? অপশ্যন এ লক্ষীকান্ত শইকীয়া, অপশ্যন বি পদ্মনাথ গোহাঁই বৰুৱা, অপশ্যন চি ডক্টৰ সূৰ্যকান্ত হাজৰিকা, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পদ্মনাথ গোহাঁই বৰুৱা। ২ নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি কোন? অপশ্যন এ লক্ষীকান্ত শইকীয়া, অপশ্যন বি পদ্মনাথ গোহাঁই বৰুৱা, অপশ্যন চি ডক্টৰ সূৰ্যকান্ত বৰুৱা হাজৰিকা, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডক্টৰ সূৰ্যকান্ত হাজৰিকা। ৩ নম্বৰ প্ৰশ্নটো হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰথম সভাপতি কোন আছিল? অপশ্যন এ লক্ষীকান্ত শইকীয়া, অপশ্যন বি পদ্মনাথ গোহাঁই বৰুৱা, অপশ্যন চি ডক্টৰ সূৰ্যকান্ত হাজৰিকা, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লক্ষীকান্ত শইকীয়া। ৪ নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসম সাহিত্য সভাৰ অধিৱেশন ক'ত হৈছিল? অপশ্যন এ যোৰহাট, অপশ্যন বি শিৱসাগৰ, অপশ্যন চি গুৱাহাটীত, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শিৱসাগৰত। ৫ নম্বৰ প্ৰশ্নটো হৈছে কোন স্থানৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ জন্মগ্ৰহণ হয়? অপশ্যন এ তেজপুৰ, অপশ্যন বি গুৱাহাটীত, অপশ্যন চি শিৱসাগৰ, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ তেজপুৰ। ৬ নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত প্ৰথম অসম সাহিত্য সভাৰ অধিৱেশন হয়? অপশ্যন এ 1967 চনত, অপশ্যন বি 1917 চনত, অপশ্যন চি 1940 চনত, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1917 চনত 26 ডিচেম্বৰ তাৰিখে অসম সাহিত্য সভাৰ অধিৱেশন হয়। ৭ নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত প্ৰথম আসাম সাহিত্য সভাৰ ঠাইত অসম সাহিত্য সভা কৰা হয়? অপশ্যন এ 1967 চনত, অপশ্যন বি 1917 চনত, অপশ্যন চি 1940 চনত, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1940 চনৰ ডিচেম্বৰ মাহত আসাম সাহিত্য সভাৰ ঠাইত অসম সাহিত্য সভা কৰা হয়। ৮ নম্বৰ প্ৰশ্নটো হৈছে কোন তাৰিখে অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়? অপশ্যন এ 25 ডিচেম্বৰ, অপশ্যন বি 27 ডিচেম্বৰ, অপশ্যন চি 26 ডিচেম্বৰ, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 27 ডিচেম্বৰ। ৯ নম্বৰ প্ৰশ্নটো হৈছে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? অপশ্যন এ অম্বিকাগিৰি ৰায়চৌধুৰী, অপশ্যন বি নলিনীবালা দেৱী, অপশ্যন চি ডক্টৰ নিৰুপমা মহন্ত, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নলিনীবালা দেৱী। ১০ নম্বৰ প্ৰশ্নটো হৈছে অসম সাহিত্য সভাৰ পত্ৰিকা নামৰ আলোচনীখনৰ প্ৰথম প্ৰকাশন কিমান চনত হৈছিল? অপশ্যন এ 1920 চনত, অপশ্যন বি 1922 চনত, অপশ্যন চি 1926 চনত, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1926 চনত। ১১ নম্বৰ প্ৰশ্নটো হৈছে চিৰচেনেহী মোৰ ভাষা জননী গীতটি কোনে ৰচনা কৰিছিল? অপশ্যন এ মিত্ৰদেৱ মহন্ত, অপশ্যন বি পদ্মনাথ গোহাঁই বৰুৱা, অপশ্যন চি চন্দ্ৰধৰ গোস্বামী, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মিত্ৰদেৱ মহন্ত। ১২ নম্বৰ প্ৰশ্নটো হৈছে অসম সাহিত্য সভাৰ আদৰণি গীতটোৰ নাম কি? অপশ্যন এ চিৰচেনেহী মোৰ ভাষা জননী, অপশ্যন বি অ মোৰ আপোনাৰ দেশ, অপশ্যন চি জনগণ মন অধি, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চিৰচেনেহী মোৰ ভাষা জননী